গাড়ী লৈ যাব লাগে এইটো লাইনত আছিল না আৰু এইটো লাইনত মই এইটো লাইনত নাইয়ে এই আগত যোনখন গেছ টাংকি যাব লাগিছে তাৰ পাছে পাছে লাহে লাহে আহি আছো কেনেকুৱা লাগিছে ক'ৰ পৰা আহিছে বাইদেউ আচ্ছা ডেন্সটো ভাল লাগছে দেই Oh my God! Wow! ক'ৰ পৰা আহিছে ভণ্টি ভাইটি হয় অ ভাইটি নেকি নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ৰূপকৰ ব্লগছ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' তো আজি এটা ধামাকা ব্লগ চাবলৈ গৈ আছে ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে আৰু আজি বহুত সঁচাকৈ ৰ'দ দিছে দেই সঁচাকৈ বহুত গৰম দিছে তো আপোনালোকে দেখিবলৈ পূৰা ঘামি জামি ওলাইছোঁ তো আপোনালোকৰ কাৰণে এটা একদম মানে কি ক'ম আৰু স্পেচিয়েল ব্লগ লৈ আহিছোঁ তো ভিডিঅ'টো আপোনালোকক দেখুৱাম সকলোখিনি দেখা পাব কিন্তু তাৰ আগতে অকণমান কথা ক'ব বিচাৰিছোঁ চাই লওকচোন মই লিখিত ভাষাত বনাই আছোঁ তো এতিয়া মোৰ গাঁৱৰ মানুহবিলাকৰ মানে বিপুল দাবী মানে তেওঁলোকৰ অনুৰোধ মই মানে লিখিত ভাষাত মানে ভিডিঅ'টো বনালে তেওঁলোকে অলপমান ভাল নালাগে বুলি কৈ আছে আৰু কাৰণ যিহেতু মই অলপ গাঁৱলীয়া ল'ৰা তো তেওঁলোকে বিচাৰে যে মই যেনেকৈ মানে ঘৰত কথা পাতোঁ মানে এনেকৈ ক'ব লাগে মানে ভিডিঅ'বিলাকতো তো একচুৱেলি মই কি ভাবিছিলোঁ মানে কি আৰু মই একচুৱেলি কাম সূত্ৰে আপাৰ আছামত মানে থাকোঁ তো যিহেতু তেওঁলোকৰ লগত কথা পতা খাই থাকে মানে দিনে ৰাতিয়ে তো তেওঁলোকৰ নিচিনাই মানে কথাবিলাক ওলাই আহে আৰু আগত যদিও মই আমাৰ গাঁৱৰ নিচিনাই ভাষাবিলাক কৈছিলোঁ কিন্তু সিহঁতে মানে অলপ বুজি পোৱাত অসুবিধা হয় তো গতিকে মই অলপমান নিজকে অলপ চেঞ্জ কৰি দিলোঁ তো আপাৰ আছামৰ নিচিনা ভাষাবিলাক কৈ আছোঁ লিখিত ভাষা ক'বলৈ আৰম্ভ কৰি দিলোঁ মানে তো যি কি নহওক তো এনেকৈ ভিডিঅ'বিলাকতো মানে আহি যায় মোৰ আপাৰ আছামৰ মানে লিখিত ভাষাটো তো এতিয়া অলপমান চেঞ্জ কৰিবলৈ অলপ অসুবিধা হৈছে তথাপিও একো নাই তো মানে গাঁৱত দুদিনমান থাকিলে আহি যাব তো যি কি নহওক মোক ৰাইজে যেনেকৈ ভাল পায় প্ৰথমতে মোৰ গাঁৱৰ মানুহখিনিয়ে মোক যেনেকৈ ভাল পায় মই তেনেকৈ ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম তো গাঁৱৰ মানুহবিলাকে কৈ আছে যে মই আমাৰ যিটো মানে কথিত ভাষা গাঁৱলীয়া বুলি নহয় একচুৱেলি লোৱাৰ আছামৰ আমাৰ যিটো কথিত ভাষা এইটো ভিডিঅ'ত মানে ভিডিঅ'বিলাকত মানে সেই ভাষাটো ক'ব লাগে বুলি কৈছে আৰু তো যি কি নহওক আপোনালোকে এই ভিডিঅ'টোৰ পৰাই দেখা পাব মোৰ কথিত ভাষাৰ ভিডিঅ' তো বলক আজি এইবিলাক বাদ দিয়ক যি কি নহওক মই চেঞ্জ কৰি ল'ম নিজকে একো নাই তো আজি এটা ধামাকা ব্লগ চাবলৈ গৈ আছে আৰু মইতো ওলাইছোঁ একদম পূৰা ৰেডি হৈ কিনে আপোনালোকে দেখিবলৈ পাইছে মোক পূৰা একদম ফিটিং হৈ কিনে ওলাইছোঁ আৰু বন্ধু এজনক ৰখি আছোঁ সি আহি পোৱা নাই এতিয়ালৈকে তো বন্ধুজন আহিলে তো দুজনে যাম তো ক'ত যাম ক'ত কি হ'ব তো আপোনালোকক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে আৰু এয়া বন্ধু আহি পালে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ তো আপোনালোকক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম হেলমেট পিন্ধিব লাগিব নেকি হেলমেটটো পিন্ধি ল'ম যেনিবা অলপ পিছত তো আপোনালোকে চাই থাকিব ভিডিঅ'টো পূৰা একদম ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে আজি গাড়ী লৈ যাব লাগে এইটো লাইনত আছিল না আৰু এইটো লাইনত মই এইটো লাইনত নাইয়ে এই আগত যোনখন গেছ টাংকি যাব লাগিছে তাৰ পাছে পাছে লাহে লাহে আহি আছো তো এওঁলোকৰ কাহিনীটো হ'ল এনেকুৱা চাৰিচকীয়াখন আহি আছিলে আগে আগে আৰু বাইকখন আছিল পাছে পাছে আৰু বাইকখন মানে কি হ'ল আমাৰ আগত আছিলে কিন্তু কি হ'ল চাৰিচকীয়াৰ খুৰাজনে মানে লেফ্ট চাইডে ইণ্ডিকেটাৰ দি কিনে সি লেফ্ট চাইডে সোমাই দিলে আৰু বাইকখন পিছফালৰ পৰা আহি থাকোঁতে মানে কি আৰু উপায় নাই মানে লগাই দিলে আৰু ওপৰত বহুত স্পীডত আছিলে তেওঁলোকক তো এই আৰু এনেকৈ অলপ কাজিয়া চাজিয়া হৈ গ'ল তোক পইচা নেকি ভাই আৰু ঘৰৰ লাগছিল যিহেতু গৈ আছোঁ একলেণ্ডলৈ গা ধুবলৈ আৰু সেইকাৰণে এখন নতুন হাফ পেণ্ট লৈ ল'লোঁ হাফ পেণ্ট নিয়া নাছিলোঁ ঘৰৰ পৰা পাহৰি গৈছিলোঁ তো এয়া হাফ পেণ্ট লৈ ল'লোঁ তো এতিয়া গৈ আছোঁ আৰু এইবাৰ লাইন হ'ব লাগিল
টিকেট কাউণ্টাৰত। তো বহুত ভিৰ আছিল, তো এনেকৈ ৰখি থকাৰ পাছত পাই গ'লোঁ আৰু কিবাকৈ টিকটটো। এয়া টিকট লৈ কিনে ওলাই আহিলোঁ। অ' মাই গড, ফাইনেলি সোমাই আহিলোঁ পাৰ্কৰ ভিতৰলৈ। আৰু এতিয়া ৱাটাৰ পাৰ্কৰ টিকট এক্সট্ৰাকৈ ল'ব লাগিব বোলে, তো বাহিৰতে ক'লে তেনেকৈ। আৰু আপোনালোকে দেখিবলৈ পাইছে বঙাইগাঁৱৰ কি বুলি কয় এইটো ইক' পাৰ্ক। আৰু এয়া এইফালেও বনাই আছে চুইমিং পুল, আৰু এইফালেতো বনাইছে। তো গৈ আছোঁ এতিয়া, পালোঁ আৰু এতিয়া টিকট কাটি কিনে গা ধোৱাৰে কথা আৰু হ'ল ৱাটাৰ পাৰ্কৰ টিকট কটা মানুহ চাওক না। আৰু টিকেট চিকেট কাটি কিনে টিকেটটো জমা দি কিনে সোমাই আহিলোঁ এয়া ৱাটাৰ পাৰ্কৰ ভিতৰলৈ। চাওক না মানুহ কেনেকা, পূৰা মানুহে মানুহ বে। আৰু আমিও এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। ৱাও, চাওক না মানুহ। তো গাইজ এতিয়া আমি বেগ চেগ থ'বলৈ গৈ আছোঁ, কাপোৰ চাপোৰ চেঞ্জ কৰিবলৈ গৈ আছোঁ। আৰু এতিয়া কাপোৰ চেঞ্জ কৰি আমিও আহিম এনেকৈ গা ধুবলৈ। তো বলক কাপোৰ ধুবলৈ গৈ আছোঁ এতিয়া। আৰু এয়া হৈছে হ'ল কাপোৰ হেৰি কৰা মানুহ ন, সেইটো জেন্টছৰ। চাবি কি ইয়াতে থাকে নেকি? নহয় নহয়, চাবি ক'ত পাম? তো গাইজ পুৰা কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ। আপোনালোকে দেখিবলৈ পাইছে হাফ পেণ্ট পিন্ধিলোঁ, এয়া চৰা পিন্ধিলোঁ। আৰু এতিয়া গৈ আছোঁ সাঁতুৰিবলৈ। মানুহ কি ক'ম আৰু, পাগলা হৈছে দেই মানুহ দেখি। চাওক না মানুহ, চাওক না পুৰা। ৱাও, মানুহ চাই না বে। আৰু ইয়াত বাজি আছে গান, ইয়াতে পুৰা মজা। তো বহুত ঘূৰিলোঁ, মানে একদম পুৰা চাৰিওফালে ঘূৰিলোঁ, চালোঁ মানে পৰিৱেশটো কেনেকুৱা চালোঁ। আৰু এতিয়া ফাইনেলি নামিবলৈ গৈ আছোঁ পানীত। তো চাওকচোন, প্ৰথমতে বহিলোঁ ভালো লাগে নহয়। কেনেকুৱা লাগছে? কেনেকুৱা লাগছে? তোৰ মোবাইলটো দিব দম আছে তলত, মোবাইলটো দম আছে তোৰ সঁচাকে? যদি পাৰা মই 100 টকা দিম। সঁচাকে পাৰিবি না? দে। অ' মাই গড, সঁচাকে ডুবাই দিলে দেই পানীত। সঁচাকে ডুবাই দিলে দেই পানীত। দিব না? বেয়া নহ'বতো এইটো এতিয়া। মজা মজা। Oh my God! Finally, I'm coming to you. ভয়ো লাগিছে, মোবাইলটো ৱাটাৰটো নহয় নহয়। Sabe, essa é o não. Pura dança, more. Nossa, vai dançar,
চাওক ন পুৰা বৰষুণ পৰি আছে পানী পৰি আছে মজা আছিলে কিন্তু মই একচুৱেলি মই মানে মূৰটো ধুৱাব পৰা নাই এইকাৰণে মানে মোবাইলটো ৱাটাৰপ্ৰুফ নহয় না আৰু এতিয়া গৈ আছো এইটো ওপৰত কি কয় এইটো নাজানোতে নাম চাম মই So guys, saya sudah tinggal coba. Zapau. Heavily hole. মোৰ ঘৰটো আছিল 500 টকীয়া কিন্তু এইবিলাক মানে এনে ৱাটাৰপ্ৰুফ লিখা থাকে কিন্তু ৱাটাৰপ্ৰুফ নহয় এতিয়া মই পানীত জাম মাৰি দিলোঁ নহয় পুৰা ঘড়ী বেয়া হৈ থাকিলে দেখিছোঁ না এইবিলাক ফকতীয়া ঘড়ী মানে 500 টকীয়া ঘড়ীবিলাক গাইজ এতিয়া কৰিবলৈ গৈ আছোঁ ডেন্স আপোনালোকে চাই থাকক কেনেকুৱা ডেন্স মাৰি আছোঁ ভণ্টি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ক'ৰ পৰা আহিছে ভণ্টি ভাইটি হয় ভাইটি নেকি চৰি দেই মানে ৰূপকৰ ৰায় দাদা ৰূপকৰ ৰায় কি বুলি কয় নতুনকৈ আচ্ছা এইটো আচ্ছা আচ্ছা ঠিক আছে আমিও এনেই নতুনকৈ খুলিছোঁ আৰু এয়া বৌয়ে ভিডিঅ' কৰি আছে দাদাহঁতৰ আৰু এয়া হ'ল ভাইটিখিনি মৰম লাগে ভাইটিখিনি যাব দিছে নে নাই তাৰ পৰা দিয়া নাই ভিৰ আছে যে ঠিক আছে দাদা হ'ব
ডেন্স কৰি আছে মোবাইলটো ওপৰত গেল নাজানো আজি মোবাইলটো বেয়া হয় নেকি হয় বহুত ৰিক্সত গা ধুইছোঁ বহুত ৰিক্সত মানে মোবাইলটো মোৰ ৱাটাৰ প্ৰুফ নহয় না মজা পুৰা গুৱাহাটীৰ ফিলিংছটো ইয়াতে পাই গৈছোঁ মানে আৰু এতিয়া আমি ওপৰৰ পৰা যাবলৈ গৈছোঁ আৰু এইটো হৈছে বাচ্চা মানুহৰ কাৰণে এয়া সৰু পোৱালীবিলাকে আছে কেনেকুৱা লাগিছে ভণ্টি কেনেকুৱা লাগিছে এয়া হ'ল বাচ্চাৰ কাৰণে আৰু সেইফালতো হৈছে এডাল্টৰ কাৰণে মানে ডাঙৰ আৰু এয়া হ'ল পোৱালীবিলাকৰ কাৰণে বাইদেউ কেনেকুৱা লাগিছে ক'ৰ পৰা আহিছে বাইদেউ কি নাম ভাইটি তোমাৰ নাম হা কেনেকুৱা লাগিছে গা ধুই এইফালে চা না একবাৰ কেমেৰা ফালে চা কেমেৰা ফালে চা কেনেকুৱা লাগিছে গা ধুই ভাল লাগিছে কাৰ লগত আহিছা আমাৰ লগত আৰু কোন আহিছে এতিয়া আহিছে ৰূপৰ ব্লগ ইউটিউব চেনেলত আছে ৰূপৰ ব্লগ কৰি আছে মোৰ মানুহবোৰ ঠিক আছে লগ পাম কেতিয়াবা চাওক না মজা লৈ আছে চবৰ পুৰা যিমান গা ধোৱা গা ধুব পাৰে একদম 12 ঘণ্টা যদি গা ধুব খোজে 12 ঘণ্টাই গা ধুব পাৰিব মাত্ৰ 200 টকা সময় হ'লে ল'ব এডাল্টৰ 15 টকা মানে 18 বছৰৰ বেছি হ'লে 15 টকা আৰু যদি বাচ্চা পোৱালি হয় 10 টকা কিন্তু গা ধুলে আকৌ তাৰ কাৰণে এক্সট্ৰা ল'ব লাগিব 200 টকা তো গা ধোৱাৰ কাৰণে 200 টকা কাটিব আৰু যিমান পাৰে গা ধুব একদম মানে হেৰি নাই কোনো টাইম লিমিট নাই Oh,
ফাইনেলি গা পা ধোৱা হৈ গ'ল এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ মই চব এতিয়া বিদায় দি কিনে যাম আৰু কিমান গা ধুই থাকিম আৰু এতিয়া হৈ যাব নহ'লে তো আকৌ কেতিয়াবা আহিম আৰু তো এয়া মানুহবিলাক গা ধুই আছে বাচ্চা হ'লে নেকি বাচ্চাক লৈ নেকি গা ধুবা তেনেকৈ টাটা বাই বাই দি কিনে ওলালোঁ হা বুকিং কাউণ্টাৰ আছে বুকিং সেইফালে আছিল না তো কৰিব পাৰিলোঁ হয় না ক'ত হ'ল তো গা পা ধোৱা হৈ গ'ল এতিয়া যাম আৰু কি আৰু নেকি তো গা পা ধুই আহিলোঁ এতিয়া লাগিছে ভোক আৰু এতিয়া ভাত খাম এয়া আহি পালোঁ আমি হোটেল হিমালয়া আৰু ইয়াতে ভাতটো খাই ল'ম এতিয়া তো এয়া হ'ল গাহৰি মাংস এয়া পাপৰ চালাড আছে দালি এইটো হ'ল কি আছিল ঢেকীয়া ভাত তো এতিয়া খাই লওঁ আৰু মজা